সকলোবোৰ গীত সকলোৰে বাবে হয়নে? আৰু এইটো সময়ত নৱপ্ৰজন্মই যথেষ্ট গীত মানে প্ৰায়বিলাক গীতেই তেওঁলোকে গায়, কিন্তু তেওঁলোকৰ হিচাপত কিছুমান ভইচ কিছুমান জেগাত কিছুমান শ্বুট নহয়ও। এই হিচাপত নৱপ্ৰজন্মই ভবাৰ কিবা থল আছে নেকি নতুনকৈ? নিশ্চয় আছে। আৰু তোমাৰ প্ৰথম প্ৰশ্নটোতেই কওঁ মই যে সকলো গান সকলোৰে কাৰণে কেতিয়াও নহয়। ভইচ টেক্সচাৰ আছে, টোনেল কোৱালিটি আছে, এইবিলাক বহুত আনুষংগিক কথা আছে। তেনেকুৱা ক্ষেত্ৰতে মই এটা সৰু কাহিনী এটা মনত পৰিছে, মই কওঁ। আগতে মানে কি এছিয়ান নেট বুলি চেনেল এটা আছিলে দেই, তাতে কি হয় ভাল ভাল কিছুমান মানুহৰ ইণ্টাৰভিউবিলাক দিছিলে। মোৰ সৌভাগ্যক্ৰমে এদিন মই লক্ষ্মীকান্ত পেৰেলৰ লক্ষ্মীকান্তজীৰ মই ইণ্টাৰভিউটো চাব পালোঁ। লক্ষ্মীকান্তজীয়ে ইণ্টাৰভিউত কৈছিল, হাতী মেৰা ছাথী দেই চিনেমাখনৰ নাম, তাতে গোটেই গান মেক্সিমাম গান কিশোৰ কুমাৰে গাইছে। পাৰ্টিকুলাৰ এটা গান মহম্মদ ৰফি কিয় গাব লগা হ'ল? সেই বস্তুটো কিশোৰ কুমাৰে ছাজেষ্ট কৰিছিলে যে এই গানটো পাৰ্টিকুলাৰ এই গানটো এইটো মোৰ কাৰণে নহয়, এইটো মই গাই দিব পাৰোঁ, একো ডাঙৰ কথা নাই, গোৱাটো হ'ব, কিন্তু মোতকৈ আৰু ভালকৈ গাবলৈ ভাল ফিল দি গাব পৰা এজন আৰ্টিষ্ট আছে, আপোনালোকে তেওঁক কওক। মহম্মদ ৰফিক কৈছে, এইটো ৰফি ডাইৰেক্ট কৈছে, এই ৰফি সাহেব কে लिए बना हुआ है, आप ৰফি সাহেব को गवाइए। তেওঁলোকে কথাটো চিন্তা কৰি সঁচাই মহম্মদ ৰফিক গানটো গোৱালে, আৰু সঁচাই সেই গানটো কালজয়ী গান নফৰত কি দুনিয়া। তো হেৰি কথাটো তেওঁতো নিজে গোটেইকেইটা গান কৈছে, এটা গান তেওঁ গাই দিয়ে, কি ডাঙৰ কথা, পইচাটোও পালে হয় তেওঁ, আৰু নাম হিচাপে তেওঁ থাকিলে হয়। কিন্তু এই ডাঙৰ ডাঙৰ শিল্পীবিলাকে এই এটা কথা, ঠিক আছে তেওঁৰ যিটো জনৰৰ গান, তেওঁৰ যিটো গাই ভাল পায়, তেওঁৰ কাৰণে যিটো চুইটেবল সেইটো গাওক, একো আপত্তি নাই। কিন্তু কিছুমান গান থাকে, সেইটো গান যেন মোতকৈ এওঁহে ভাল গাব, সেই বস্তুটো যদি এৰা ধৰা ভাৱেৰে যদি চলে, তেতিয়া ইণ্ডাষ্ট্ৰিটো বহুত ৰাইজ কৰিব বুলি মই ভাবোঁ আৰু।